ইউএছটিএমৰ আচাৰ্য যিজন প্ৰধান মুৰব্বী আছে মুৰব্বীগৰাকী মাহবুবুল হকৰ যি বিৰুদ্ধে ইতিমধ্যে গোচৰ চলি আছে বিভিন্ন ঠাইত ইতিমধ্যে গোচৰ চলি আছে আৰু মই আজি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ অঞ্চলত আৰু মই এগৰাকী ইউএছটিএমৰ ছাত্ৰৰ বাসগৃহত উপস্থিত আছোঁ। নমস্কাৰ, মই আবু বকৰ ছিদ্দিক, মাতৃভূমি নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মোৰ সৈতে এগৰাকী অভিভাৱক আছে, অভিভাৱকগৰাকীৰ সৈতে মই আলোচনা কৰিম। জানিব পৰা মতে অভিভাৱকগৰাকীয়ে ঢেকিয়াজুলি থানাত গোচৰ ৰুজু কৰা ইতিমধ্যে এক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু জানিব পাৰিছোঁ যে তেখেতে ইউএছটিএমৰ যিজন আচাৰ্য মাহবুবুল হকৰ বিৰুদ্ধে গোচৰ দিয়া বুলি আমি শুনা পাইছোঁ। ইতিমধ্যে এক অভিযোগ উত্থাপন হৈছে আৰু মই আলোচনা কৰিম। মোৰ সৈতে এগৰাকী অভিভাৱক আছে, মই আলোচনা কৰিম। ইউএছটিএমৰ এগৰাকী ছাত্ৰৰ অভিভাৱক আছে, স্বাগতম জনাইছোঁ আপোনাৰ। নাম কি আপোনাৰ? মুকছেদ আলী। মুকছেদ আলী, হয়। কি হৈছিল সম্পূৰ্ণ ঘটনা? সম্পূৰ্ণ ঘটনাবিলাকতো মই একো নাজানো। মই পথাৰত কাম কৰি আছিলোঁ কামলা চামলা লৈ। এই যোৱা মাহৰ 24 নে কিমান তাৰিখ, 24-25 তাৰিখ আছিল। মই পথাৰত কাম কৰি আছোঁ। কাম কৰি থাকোঁতে বৰচালাৰ পৰা অচিহঁত আহিল, 4-5জন 6-7জন আহিছিল আৰক্ষীহঁতে আহি কয় যে মোক কয় যে ছাৰে মাতিছে। কোন ছাৰে মাতিছে? কয় যে ঢেকিয়াজুলি ছাৰে। মই ক'লোঁ যে এতিয়া কামলা চামলা আছে মোৰ পথাৰত, মই আছোঁ, এতিয়া যাব নোৱাৰি, পিছত যাম। কয় যে নাই, এতিয়াই যাব লাগে, এতিয়াই আমাৰ লগত যাই আমাৰ লগতে আহিবি। এনেকৈ কৰে। এই যে বৰচলাৰ আৰক্ষীয়ে ক'লে, কয় যে এতিয়াই আহিবি, আমাৰ লগতে আহিবি। আচ্ছা ঠিক আছে বাৰু, কিহত মাতিছে যাম। গৈ পেলাই মোক থৈ পেলাই সিহঁত নাই, সিহঁত গুচি গ'ল। এতিয়া ঢেকিয়াজুলিত মোক দিন গোটা বহাই ৰাখিলে ছাৰে। এই 1-1.5 ঘণ্টাৰ পিছত এটা কৰি কথা জিগায় মোক। সোধ-পোছ কৰি থাকে, সোধ-পোছ কৰে। ষ্ট্ৰীমত ল'ৰা দিছ নেকি বোলা হয়, কি নাম, অমুক নাম, কি কৰে, অমুক কৰে, ধুমুক কৰে, এইবিলাক মানে নানান পেচাল পাৰি থাকে। কৈ যে টকা কিমান দিছ? না টকাটো মই দিয়া নাই, এই যে এই হোষ্টেলৰ ফিজ যিটো এইটোহে মই দিওঁ, আৰু তো মই বেলেগ দিয়া নাই। কয় বেলেগতো দিছে, চবেই দিছে, তুমিও দিছে, মোক নকওঁ মানে, বেলেগে চবেই দিছে। মই এইবিলাক শুনি পাইছোঁ। 2 লাখ 3 লাখ কৰি মানে দি পেলাই মানে ঘোষ দি এই পাথাৰ কান্দিত লৈ পেলাই পাছ কৰাই আনিব, এনেকৈ বহুত শুনি পাইছোঁ। কি জানি ছাৰ, মইতো এইবিলাক নাজানো। মইতো ইমান দূৰ যোৱাও নাই। ভাইলা কান্দি কি কয়, পাথাৰ কান্দি কেনেকুৱা ধৰণৰ মই নাজানো, কোনে দিছে নিদিছে নাজানো। কয় যে চা, 2 টকা দিছ তেন্তে মোৰ তাত এটা গোচৰ লিখি দে হেৰিৰ ওপৰত, এই মাষ্টৰৰ ওপৰত, মাহবুলৰ ওচৰত এটা গোচৰ এটা লিখি দে, আমি তাৰ বিচাৰ ব্যৱস্থা ল'ম, টকা গোটাকেইটা লৈ আহি দিম। মই ক'লোঁ যে ছাৰ, মই 2 টকাও দিয়া নাই। 2 লাখ কি, মই 2 টকাও দিয়া নাই, আৰু মোৰ ইমান খাদ্য নাই, এনেও পাছ হ'লেও হ'ব, নহ'লে নাই, এনেকৈ মানে কওঁতে পিছত মানে অলপ বেয়া পায়। কয় যে মানে দিবই লাগিব এইটো, নহ'লে টকা কেনেকৈ পাবা? মই কওঁ যে টকা দিয়া নাই, তুমি কেনেকৈ পাবা? টকা কৈছ বোলে, কেনেকৈ দিবা, কেনেকৈ পাবা? মই টকা দিলেহে পাম। কয় যে বহুতে দিছে নহয়। যাৰ আছে সিয়ে দিছে, মোৰ নাই, মই কেনেকৈ দিম? নাই নাই নাই, মই 2 টকাও দিয়া নাই। মই এনেকৈ কওঁতে আৰু চুপচাপ থাকে। কিছুমান পিছত আকৌ এটা মানে কথা ওলায়, 1-1.5 ঘণ্টাৰ পিছত এনে কৰি বেলেগ সন্ধিয়া হৈ গ'ল। মই ক'ম যে ছাৰ, এতিয়া যাব লাগে। এতিয়া খং কৰিছে, যাবি তো, তোক যাব দিম না, চহী নিদিলে যাব দিম। এই যে মানে কেছ কৰিব লাগে মহবুলৰ ওপৰত, কয় যে কেছটো লিখি দিলে টকাটো উদ্ধাৰ হ'ব। আৰে মই টকাই দিয়া নাই, কিহৰ কেছ কৰিম মই এইবিলাক, এনেকৈ মই কৈ আছোঁ। কয় যে এটা কথা হ'ল নহয়, তহঁতে বুজি নাপাবি, উল্টা ফাঁচত পৰিবি, তহঁতে বাপ বেটা দুটা উল্টা পেচত পৰি যাবি, উল্টা পেচত পৰি যাবি, উল্টা পেচত পৰিবি কেছ নকৰিলে। ছাৰ, মই কেছ নকৰোঁ, মোৰ কেছ কৰাৰ হেৰি নাই একো। এইটো কেছ কৰিলে এইটো আগতো মই উঠাবতো লাগিব, সেইটোও মই কৈছোঁ।
কৈছে তই একো কৰিব নালাগে, তই খালি চহী কৰ। জোৰ জবস্তি কৰি অঁ জোৰ জবস্তি কৰি আছে। পিছত 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 মানে খং কৰিলে, যেতিয়া সন্ধিয়া হৈ গ'ল, খং কোনে কৰিলে? অচি। অঁ ছাৰে খং কৰিলে। ঢেকীয়াজুলি। অঁ ঢেকীয়াজুলি ছাৰে খং কৰিলে, এই উমুক গাড়ীৱালাচোন ইয়াক লৈ যা, এই উমুকত লৈ যা, এই তাতে তই কি কয় পাথাৰ কান্দি তাতে তাতে পঠাই দিব মোক ৰাতিত, এনেকৈ। কেনেকৈ কৈছিল? অঁ এনেকৈ কৈছে, মানে ESTM-ৰ য'ত মাহাবুল অঁ 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 তাত পঠাই দিব, য'ত গণ্ডগোল হৈছে তাতে পঠাই দিব। পিছত মই ভয় পালোঁ। পিছত মই ক'লোঁ যে ছাৰ মই কেছৰ চহী নিদিওঁ, মই যে ল'ৰাৰ দেউতা হওঁ, এই বুলি আপুনি যদি চহী লয় তে লওক, নহ'লে মই আৰু এতিয়া গুচি যাম কৈ দে দে দিয়া চহী দে, ইয়াত দে। কিহৰ চহী নিলে এইটো? এই কিহৰ বা চহী এইটো নাজানে। সেইটো মানে মই কৈছোঁ মই কেছ নকৰোঁ। ছাৰে ক'লে যে কেছৰ কথা, মই ক'লোঁ কিন্তু কেছ মই নকৰোঁ, কাৰণ মই টকা দিয়া নাই, মোৰ কিহৰ কেছ আছে। পিছত চহীটো কিহৰ বাবে লৈছিল? এই যে অভিভাৱক বুলি, মোৰ ল'ৰা যে তাত আছে, এইটো হয় বুলি চহীটো দিয়া, এনেকৈ কৈছে। ঠিক আছে, অঁ পিছত আপুনি চহী দিছিল? অঁ চহী দিছোঁ। পিছত আৰু কি হৈছিল? পিছত চহীটো দি পেলাই মই ওলাই আহিছোঁ ঘৰৰ পৰা, বাহিৰত আহি পেলাই ফোন কৰিছোঁ ল'ৰা তাত। ল'ৰা ক'লে যে কিয় তুমি চহীটো দিলা, চহী দিয়াটো ভুল হৈছে, হা তুমিতো নাজানে একো, চহীটো ঘূৰাই লোৱা। মই পিছে পিছে গৈছোঁ আৰু মানুহটো নাই, অচি ছাৰজন নাই। কাগজটো লৈ ক'ত গ'ল আৰু পাত্তাই নাপালোঁ। ঘৰত আহি গ'লে পিছত এই যোনে কম্পিউটাৰ কৰে তাৰ পৰা মই নম্বৰ ল'লোঁ যে ছাৰ ক'ত গ'ল, নম্বৰটো দিয়ক। নম্বৰ লৈ আহিলোঁ ঘৰত, ৰাতি হৈ গ'ল যে, সন্ধিয়া হৈ গ'ল। ঘৰত আহি ফোন কৰিছোঁ, ফোন নুঠায়। অচি ছাৰে ফোন নুঠায়। আকৌ পিছদিনৰ পৰা আকৌ মোৰে তাত দৌৰি আছে ছাৰ, মোক অঁ অঁ আকৌ আহে, মোক লাগে। পিছত মইতো যোৱা নাই, আকৌ ফোন কৰে ৰাতিত, আকৌ ফোন কৰে দিনত, এনেকৈ মানে ফোন কৰি আছে, যাব লাগে থানাত যাব লাগে। মই ভয়ত আৰু যোৱা নাই যে আকৌ কিবা কৰিব। নাই এতিয়ালৈকে যোৱা নাই। এতিয়াও ফোন কৰে নে? অঁ এই 2 দিন আগতে কৰিছে। থানাত যাব লাগে। অঁ থানাত যাব লাগে, থানাত গ'লে মানে সিহঁতে চান্স পাব। এইখিনিয়ে ন? অঁ হৈছে যে মাহাবুবুল হকৰ ওপৰত গোচৰ ৰুজু হৈছে, বিভিন্ন বিষয় লৈ গোচৰ ৰুজু হৈছে, আৰু জেলতো আছে বুলি আমি জানিব পাৰিছোঁ, বা বিভিন্ন কোৰ্টত এনেধৰণে। ছাৰে কৈছে যে চবেই কেছ কৰিছে, ঢেকীয়াজুলি ছাৰে মোক কৈছে যে চবেই কেছ কৰিছে। ছাত্ৰসকলে হয় 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 তেনেকৈ, অঁ তেনেকৈ মোক কৈছে। মই কৈছোঁ যে ছাৰ চবেই কেছ কৰিব পাৰে, টকা দিব পাৰে, মই টকা দিয়া নাই, মই কেছ নকৰোঁ, মই ইমানে জানো। হয় হয় জোৰ জবস্তি কৰিছে, হয় জোৰ জবস্তি কৰিছে। গতিকে এনেধৰণে এগৰাকী USTM-ৰ ছাত্ৰৰ অভিভাৱকৰ সৈতে মই আলোচনা কৰিলোঁ। তেখেতক কেনেধৰণে আৰক্ষীয়ে লৈ গৈছিল থানালৈ, আৰু কি কৈছিল তেখেতে নিজে ইতিমধ্যে আমাৰ মাতৃভূমি নিউজ চেনেলৰ দৰ্শকসকলৰ সন্মুখত তেখেতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গতিকে আপোনালোকে বিবেচনা কৰক ৰাইজসকল আজিৰ এই প্ৰতিবেদন। ধন্যবাদ।